खत्म 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 हे गाइस और एक नतुन भिडिओ स्वागतम जानालो। तो आज गई आसो साइकेलते या नदीत गा धुबले गई आसो माने आज तमाम गरम जे कारण नदीत गा धुबले गई आसो। आज माने एकदम माने गा धुई माने कि कब और एकदम माने बहुत तमाम गरम जे अथनि रद दी आसले ब्लॉग बनाव पना आधा रास्तार पर बनाय आसो माने पूरा तमाम रद दी आसले एत्या माने जस्ट रद तो दिया ना साइलत माने बादल अलप लागिसे बादल बादल। तो माने गई आसो साइकेलत आई आसे गेंगटा पासफाले दूरते आसे कि जानी अलप आगते आहि पालो नेকি। तो आई आसे गा धुम बरगां नदी गा धुम गा 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 मान गरमत आज बहुत दिन मूरत नदीत गा धुबले गई साइकेलत एतु बुम 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 पूरा साइकेलत गई आसो। गेंगटा आई आसे पासफाले लेजेंड गेंग एतु माने कि कब और लेजेंड ग्रुप यस लेजेंड साइकेल चलाब नोवारि एनेका रास्ता आसे कि कब और लेजेंडे साइकेले चलाय लेजेंड कारो थ्रुत नचले जेनेबा बाइक गाड़ी बाइक लाइसेंस साइसेंस लागे बाइक तेल भराब लगे तेलर थ्रु दी चलि आछिल हेरि बाइक किन्तु लेजेंड निजर थ्रु दी चलाय ताके लेजेंड बुली कोৱা হয়। लेजेंडे साइकेल चलाय बाइक नचलाय देই गाइस। এটা এফালে আছে বহি আছে মানে ইয়া এতিয়ালে গাইস অকলে খুচকাৰি গৈ আছো কাৰণ মানে বেগ এৰি দিলে কাৰবা ঘৰত ঘুমাইছিলে তাত বেগ এৰি দিলে নিবলৈ গৈছে বেগ মই অকলে আৰু খুচকাৰি গৈ আছো। আছে এজন ৰকি আছে এফালে কি কম আৰু কেনে মানুহ বুলক্কড় সব বুলক্কড় আমাৰ গেং মানে গ্ৰুপত বুলক্কড় মাত্ৰ আছে খালি গেং ক'বলৈ আহি আছে মোক গ্ৰুপ ক'বলৈ অহা নাই মানে তেনেকা নহয় নাভাবিব আকৌ ইমান গুণ্ডা চুণ্ডা বুলি ভাবি আছে কি জানি গেং বুলি কৈ আছে গুণ্ডাত ঘূৰে নেকি বুলি তেনেকৈ একো নহয় দেই জাষ্ট গেং বুলি ক'বলৈ আহে আৰু বেছি মানে হলিউড মুভি চাওঁ যে সেইকাৰণে গেং বুলি ক'বলৈ আহি থাকে। তো বাদেই কৰক মই অকলে খুচকাৰি গৈ আছো ইমান ৰ'দত কি ক'ব আৰু লেজেণ্ড এনেকৈ হয় লেজেণ্ড। এতিয়াহ'লে গাইজ মানে যেনে তেনে আহি পালোঁ আৰু দুজন অহা নাই আহিব অলপ সময়ৰ পাছত আৰু এজন আগফালে ওলাই গ'ল ক'ত গ'ল আৰু মানে গা ধোৱা ঠাইত জাষ্ট আহি পালোঁ ঠাইততো অহা নাই আৰু অলপমান ভিতৰত সোমাই যাম তেতিয়া মজা লাগিব মজা গা ধুব। গাইজ অলপ ওপৰত উঠিলোঁ। এইবাৰ জানুৱাৰীত কোনে কোনে নৌমৰাত পিকনিক খাব আহিছে কমেণ্টত নিশ্চয় জনাই দিব। চাই ল'ম কোনে কোনে নৌমৰাত পিকনিক খাব আহিছিলে এই বছৰ। এই ব্ৰিজ এইটো নৌমৰা এইটো হয় গাইজ হেংগিং ব্ৰিজ আহি পালোঁ। হেংগিং ব্ৰিজো ক্ৰছ কৰি যাম এতিয়া অলপ আগত গৈ মজাকৈ গা ধুম মজাকৈ বুজিলে গাইজ আহি পালোঁ ক'ৰ পৰা আহি পালোঁ চাই লওক এইটো নদীও পাৰ হৈ যাম আৰু পানী কিমান আছে পানী ইমান বেছিকৈ নাই আঁঠু সমান আছে আৰু আঁঠু মান পাৰ হৈ গৈ আছোঁ। দুজনটো গ'ল পালে ক'ত না ক'ত। এইটো চুলি কাটিং ষ্টাইলটো কি বোলে এইটো মানে হিৰো কেনেকা হিৰো এইটো মানে কেতিয়া অক্সৰ ফিল্মত চাই নহয় হিৰো আৰু কাটি দিছে আচ্ছা মই এনেকৈ কাটিব লাগে হয় নহয় গাইজ ক'বচোন। গাইজ আৰু এটা কথা এইটো কি ষ্টাইল হয় এইটো কমেণ্টত জনাই দিবচোন। এই চুলি কাটিঙৰ ষ্টাইলটো কি ষ্টাইল হয় মোক অলপ জনাই দিব দেই মানে মই বুজি পোৱা নাই। যি কি নহওক তথাপি ল'ৰাটোৱে ডেঞ্জাৰ কাটিছে দে। কি বিলেট লগালি নেকি? বিলেট লগালেতো ঠিকে আছিলে মেচিন লগাবই নালাগে বিলেট মোক আনি দিলে মই মাৰি দিলোঁ হয় নহয় গাইজ মানে আৰু ভিতৰত সোমাই গৈ আছোঁ। এফালে চাই লওক পাহাৰ নদী। তো তিনিজন লেজেণ্ড আগলৈ গৈ আছে আৰু মইতো আৰু কি লেজেণ্ড বুলি ক'ম ন তথাপি লেজেণ্ডে বুলি কৈ দিছোঁ আৰু গৈ আছে আৰু ভিতৰত যাম গা ধুবৰ কাৰণে মানে ইয়াত অলপ পচন্দ অহা নাই বোলে বেলেগ কথা বাদেই কৰক বেলেগ মানুহে পিকনিক খাবলৈ অহা ঠাইত চালা আমি আহি গা ধুই আছোঁ। ফাইনেলি গাইজ আমি আহি পালোঁ পুৰা একদম মানে গেহেৰা প্ৰাকৃতিক পানীত গা ধুবৰ কাৰণে গেহেৰা প্ৰাকৃতিক যে মানে কি হয় ইফালে গা ধুলে তাত কোনোবা লেতেৰা পেলাই দিয়ে লেতেৰা বস্তু মানে তাত যায় যে গৈ পায় সেইকাৰণে তাত গা নোধোৱাকৈ ইয়াত আহি গ'ল। ইয়াত ঠিক আছে লিমিটৰ পানী আছে ইয়াতে গা ধুম বেছি গেহেৰাত ইমানটো নুধুম কিয়নো অলপ ৰিক্সো আছে নহয়। তো ইয়াতে গা ধুম চাই লওক কেনেকৈ আছে নাজাৰাটো এই চাৰিওফালে নাজাৰা চাই লওক নাজাৰাটো কেনেকৈ আছে
ওই ভৰি ঘুমাই যায় বে মাটি ভাল নাই এইটো জেগা যা উঠু যা পিন্ধা ৰামিছে কান্না বলুৱা পাছা Hello. তো গাইস ইয়াত গা ধুই ললো সেইফালে যাম কাপোৰ তাতে আছে আৰু এটা কথা দে ৰ'ব দে এটা বস্তু দেখা আছে ইয়া এটা বস্তু দেখা আছে ৰ'ব দে পানী ইমান আছে এইটো যোনটো পানী পুৰা ঠাণ্ডা মানে পুৰা ঠাণ্ডা এইটো পানী বাপ্পা ও তো গাইস যাওঁ এফালে ও মাই গড এফালে যাওঁ আৰু মানে কাপোৰ তাতে আছে পুৰা ঠাণ্ডা লাগিছে মস্ত ঠাণ্ডা লাগিছে গাইস ইমান ঠাণ্ডা পানী আছে বুলি ভবাও নাছিলোঁ কিয়নো আমাৰ ফালে পুৰা ৰ'দ দি আছিলে একদম ঠাণ্ডা গাইস ঠাণ্ডা লাগিছে ঠাণ্ডা লাগিব ঠাণ্ডা লাগিব ঐ ভৰি সোমাই গৈ আছে গাইছ তলত মাটি তলত ভৰি সোমাই গৈ আছে মানে অলপমান মাটি ইমান পানী ইমান নাই মানে মাটিত যে ভৰি সোমাই গৈ আছে কিন্তু মাটিত ভৰি সোমাই গ'লেতো খতম তো গাইস গা পা ধুই ফিনিছ মানে মাথা চাথা অলপ মুচিলোঁ এই গেঞ্জিটো অলপ এনেকা পানী চানী অলপ ঘিৰাই এইটোৱে পিন্ধি ল'লোঁ কাৰণ মই কাপোৰ অনা নাছিলোঁ আৰু এইটোৱে পিন্ধি ল'লোঁ কাপোৰ অনা নাছিলোঁ গেঞ্জিটোৱে পিন্ধি ল'লোঁ গা ধোৱা গেঞ্জিটোৱে চাই লওক এফালে নাজাৰা চাই লওক কি মজা মস্ত আছে মানে কি ক'ম আৰু তেনেকুৱা ঠাইত আহি গা ধুইছোঁ আজি মনটো পুৰা ভাল লাগিছে আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তো ভাল পাইছে যদি লাইক এটা মাৰি দিব আৰু মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰক কিয়নো আপোনালোকৰ ছাপোৰ্টৰ বহুত বেছি মোক প্ৰয়োজন কাৰণ আপোনালোকে যদি ছাপোৰ্ট কৰে মোৰ মনো ভাল লাগে আৰু ভাল ইয়াতকৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰে यार আপোনালোকে ছাবস্ক্ৰাইবে নকৰে यार প্লিজ আপোনালোকৰ সৰু ভাইটিয়ে চেষ্টা কৰি আছে তো আপোনালোকৰ ছাপোৰ্টৰটো প্ৰয়োজন আছে প্লিজ ছাপোৰ্ট কৰি দিব আৰু শ্বেয়াৰো কৰি দিব প্লিজ ব্লগত টাটা